নমস্কাৰ আসাম এক্সামউইনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় অৱগত ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত প্ৰায় 32,000 খালী পদৰ বিজ্ঞাপন প্ৰকাশ পাব। ইয়াৰে লিখিত পৰীক্ষাৰ সহায় হোৱাকৈ এই ভিডিঅ'টোত পুৰণি প্ৰশ্নকাকতৰ পৰা ভালেকেইটামান MCQ বেছড প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি আগলৈকে শ্বেয়াৰ কৰিব। আৰু এটা অনুৰোধ, যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক অসংখ্য ধন্যবাদ জনাইছোঁ। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। প্ৰশ্ন, মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল? আপোনালোকে নিশ্চয় অৱগত যে মানুহ ৰাজনৈতিক প্ৰাণী বুলি এৰিষ্টটলে কৈছিল। অপশ্যন নম্বৰ ডি হৈছে সঠিক উত্তৰ, এৰিষ্টটল। নেক্সট কুৱেশ্যন, লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখনৰ লেখক হ'ল, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, প্ৰায়বোৰ পৰীক্ষাত আহি থাকে, মনত ৰাখিব। এই লিভিং হিষ্টৰী হৈছে এখন অট'বায়'গ্ৰাফী যিখন নেকি হিলাৰী ক্লিণ্টনে লিখিছিল, মনত ৰাখিব, হিলাৰী ক্লিণ্টন। নেক্সট কুৱেশ্যন, ভাৰতীয় অৰ্থনীতি হ'ল, আপোনালোকৰ মেক্সিমামে জানে যে ভাৰতীয় অৰ্থনীতি হৈছে মিশ্ৰ অৰ্থনীতি। অপশ্যন নম্বৰ চি হৈছে সঠিক উত্তৰ, মিশ্ৰ অৰ্থনীতি। নেক্সট কুৱেশ্যন, নেশ্যনেল ষ্টক এক্সচেঞ্জ অৱস্থিত গুৰুগ্ৰাম, মুম্বাই, কলকাতা, চেন্নাই। এই যে নেশ্যনেল ষ্টক এক্সচেঞ্জ, যাক সংক্ষেপে NSE বুলিও কোৱা হয়, কেতিয়াবা কেতিয়াবা প্ৰশ্ন আহে যে NSEৰ সম্পূৰ্ণ নামটো কি, তেতিয়া হ'ব নেশ্যনেল ষ্টক এক্সচেঞ্জ। আৰু এই নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? মুম্বাইত অৱস্থিত, মুম্বাই, মনত ৰাখিব। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? আপোনালোকৰ সকলোৱে জানে অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন হৈছে অৰুণোদয়, যিখন নেকি 1846 মানে 1846 চনৰ জানুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন, মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়? খুবেই এটা ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, প্ৰায়বোৰ পৰীক্ষাত আহে। একচুৱেলি কি হয়, মৌৰ্য সাম্ৰাজ্যৰ চন্দ্ৰগুপ্ত প্ৰথম মানে প্ৰথম চন্দ্ৰগুপ্ত বা চন্দ্ৰগুপ্ত একক কি বুলি কোৱা হয়? মহাৰাজা ধীৰাজ বুলি কোৱা হয়। তো এই চাৰিওটা অপশ্যনৰ ভিতৰত চন্দ্ৰগুপ্ত এক নাই, তো গতিকে ডি নম্বৰ অপশ্যনটো হ'ব শুদ্ধ উত্তৰ, ইয়াৰে এজনো নহয়। ঠিক আছে। নেক্সট কুৱেশ্যন, সোণালী বান্দৰ ক'ত পোৱা যায়? আপোনালোকে নিশ্চয় জানে যে সোণালী বান্দৰ চক্ৰশিলা অভয়াৰণ্যত পোৱা যায়। অপশ্যন নম্বৰ চি হৈছে সঠিক উত্তৰ। নেক্সট কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি আছিল। তো আপোনালোকে নিশ্চয় জানে যে আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাবোৰৰ আকৃতি আছিলে অক্টাগনেল, আৰু অক্টাগনেল মানে হৈছে অষ্টভুজাকৃতি, মনত ৰাখিব। চ' ডি নম্বৰ হৈছে সঠিক উত্তৰ, অষ্টভুজাকৃতি। খুবেই ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা আপোনালোকে নিশ্চয় জানে যে ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা হৈছে 7 গৰাকী। অপশ্যন নম্বৰ ডি হৈছে সঠিক উত্তৰ, 7। নেক্সট কুৱেশ্যন, কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্নটো, আৰু আপোনালোকৰ মেক্সিমাম ইয়াৰ উত্তৰ জানে। কোনটো হ'ব সঠিক উত্তৰ? অপশ্যন নম্বৰ বি, নৰনাৰায়ণ। ৰজা নৰনাৰায়ণৰ দিনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? খুবেই ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, মনত ৰাখিব। 1734 খ্ৰীষ্টাব্দত এই অম্বিকা কুঁৱৰীয়ে কি কৰিছিলে? শিৱদৌল নিৰ্মাণ কৰিছিলে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, অমৃতাপ্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল? খুবেই ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, মনত ৰাখিব। তো অমৃতাপ্ৰভা আছিলে বল বৰ্মনৰ জীয়ৰী, যিয়ে নেকি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল। ঠিক আছে।
নেক্সট কুৱেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিল কাৰণ ইয়াত দিয়া আছিলে আন ৰজাৰ সৈতে জোটবন্ধন, এইটো নহয়। বিত দিয়া আছিলে অব্যৱস্থাপনা, এইটো নহয়। চিত দিয়া আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ, এইটোও নহয়। ডিত দিয়া আছিলে ডক্ট্ৰিন অফ লেপছ, এইটো হৈছে সঠিক উত্তৰ, ডক্ট্ৰিন অফ লেপছ। নেক্সট কুৱেশ্যন শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? তো আপোনালোকৰ যিয়ে শালস্তম্ভৰ সাম্ৰাজ্যৰ বিষয়ে পঢ়িছিলে তেখেতসকলে নিশ্চয় ক'ব পাৰিব যে শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে। অপশ্যন নম্বৰ ডি হৈছে সঠিক উত্তৰ। নেক্সট কুৱেশ্যন উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? খুবেই ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, মনত ৰাখিব। উত্তৰ পূবৰ শান্তি উদ্যান বুলি মিজোৰাম ৰাজ্যক কোৱা হয়। চ' অপশ্যন নম্বৰ এ হৈছে সঠিক উত্তৰ, মিজোৰাম। ঠিক আছে। নেক্সট কুৱেশ্যন বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক কিমান বাৰ হেৰুৱাইছিল? অপশ্যনবোৰ আছিলে 5, 7, 8, 2। এইটো প্ৰশ্নৰ উত্তৰ মই আপোনালোকৰ পৰা বিচাৰিছোঁ, আপোনালোক সকলোৱে প্লিজ কমেণ্টত জনাব। নেক্সট কুৱেশ্যন কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1900 চনত। 1900 চনত পেৰিছত ভাৰতে অলিম্পিকত পোনপ্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন, মনত ৰাখিব। নেক্সট কুৱেশ্যন ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। ব্যক্তিগতভাৱে অভিনৱ বিন্দ্ৰা, অপশ্যন নম্বৰ বি, অভিনৱ বিন্দ্ৰা ব্যক্তিগতভাৱে অলিম্পিকত গ'ল্ড মেডেল লাভ কৰিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, পুলেলা গোপীচান্দ। দেখিব এই পুলেলা গোপীচান্দ হৈছে আমাৰ ভাৰতৰ প্ৰাক্তন বেডমিণ্টন খেলুৱৈ। তেখেতে 1999 চনত অৰ্জুন এৱাৰ্ড, 2001 চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, 2009 চনত দ্ৰোণাচাৰ্য বঁটা, 2014 চনত পদ্মভূষণ আৰু 2005 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। নেক্সট কুৱেশ্যন গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? আপোনালোকৰ মেক্সিমামে জানে যে 1962 চনৰ ছেপ্টেম্বৰ মাহত গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন সম্পূৰ্ণৰূপে নিৰ্মাণ হৈছিল। চ' অপশ্যন নম্বৰ চি হৈছে সঠিক উত্তৰ, 1962।